নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো ভিডিঅ'টি চাই ভাল পাব আজি আলোচনা কৰিবলৈ লৈছো যোগা বিষয়ে আজিকালি যোগা সবৰে প্ৰয়োজন আৰু এই কথাখিনি আগত ৰাখি আতর রহমান কলেজ অফ এডুকেশন কলগাছিয়াই এটি প্ৰশিক্ষণ শিবিৰ পাতিছে আহক আমি তেওঁলোকৰ প্ৰশিক্ষণ শিবিৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই লওঁ তাৰ আগতে এটি কথা মই অনুৰোধ জনাব বিচাৰিছো ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ আপডেটখিনি চাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আহক ভিডিঅ'টো চাওঁ এতিয়া আমি উঠা বৃষ্টিৰ পৰা বহতা বৃষ্টিলৈ যাম 2 3 4 Vishram Sabdhan 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 Two, 3, 4 हाथ डालना शुरू करेंगे 1 2 3 Count. Ekalage. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 1, 5, 6, 7, 8, 9, 10. বৃক্ষাসনটো আমি হুমভৰিটো দাঙিছিলো এতিয়া বাম ভৰিটো ঠিক আছে 1 চান্স বেলেগ ভৰি 4 নম্বৰটো যদি সম্ভৱ কৰিবা নহলে নাই ঘৰত প্ৰেক্টিছ কৰিবা Sabdhan Vishram Sabdhan Vishram Sabdhan এটা আমি কই মুদ্রাখন কাউন্টটো তুমি কৰিবা ডেমোটো প্ৰথমে তাই দিব 1 2 3 4 আঠুটো সিধা
Count. Yes. 1, 2, 3, 4. Again 4, 5, 6, 7, 8, 12, 13, 14, 15, 16, 17, 18, 19, 20, 4, 5, 6, 7. Again 6, 7, 7, 8, 9, 9, 5, 30, 31, 2, 3, 4, 5, 6, 7, 8, 9, 10, 40, 41, 42, 43, 44. Again 4, 5, 6, 7, 8, 9, 10, 8, 9, 50. Yes, count. 4, 3, 2, 1. Visram, Sabdhan, Visram, Sabdhan, Visram, Sabdhan, Visram, Sabdhan, Visram. Again 5, 6. য়োগাৰ গুৰুত্ব সম্পৰ্কে মই আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনৰ এগৰাকীমান ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছিলোঁ। আহক তেওঁলোকৰ কথাখিনি শুনো। য়োগা কেনেকুৱা, য়োগা কৰি কেনেকুৱা লাগে? বহুত ভাল লাগিছে। আৰু য়োগাৰ বেনিফিট আছেনে? আছে আছে, বহুত বেনিফিট। আচ্ছা, তোমালোকে য়োগা কৰিলা আৰু কৰিবা, য়োগাৰ ভাল দিশবিলাক কি কি, বা য়োগা আমি কিয় কৰিব লাগে? যোগাৰটো বহুতেই বেনিফিটছ আছে, যেনে যোগা আমাৰ ইমিউন চিষ্টেমটো বঢ়ায়, তাৰপিছত ফিজিকেলি ফিট ৰাখে, আমাৰ আনৱান্টেড যিবোৰ ফেটছ হয় সেইবোৰ কমায়। চ' এটা নহয়, বহুতটা ভাল ফেক্টৰ্ছ আছে যিবোৰৰ কাৰণে আমি যোগা সদায় কৰিব লাগে। ধন্যবাদ। এতিয়া মোৰ লগত আছে আমাৰ য়োগা টিচাৰ, আপোনালোকে চাইছে মোৰ সন্মুখত, গতিকে এইবোৰ পৰা মই জানিব বিচাৰিছো য়োগা কৰিলে কি হয় ছাত্ৰ ছাত্ৰীসকলৰ? য়োগা কৰিলে, য়োগাটো হ'ল য়োগা একেবাৰে পৃথিৱীত যেতিয়া জীৱকুল মানে মানুহ যেতিয়া মানুহ হিচাপে হৈছে তেতিয়াৰ পৰাই আচলতে য়োগাটো ষ্টাৰ্ট হৈছে। য়োগা আচলতে জংগলৰ পৰা জংগল এৰি যেতিয়া মানুহবিলাক দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই য়োগাটো ষ্টাৰ্ট হৈছে। য়োগাৰ যথেষ্ট সুফল আছে। সুফলবিলাক হ'ল কি, আজিকালিতো মানুহৰ কায়িক পৰিশ্ৰম কৰা প্ৰায় বাদেই দিছে, টাইমৰ অভাৱ, যথেষ্ট সময়ৰ নাটনিৰ কাৰণে য়োগা যদি কৰা যায়, য়োগাত সময়টো যথেষ্ট কম লাগে। আৰু 2 নম্বৰ, য়োগাৰ কাৰণে জাগাৰ ইমান প্ৰয়োজন নহয়, নিজৰ ঘৰৰ ভিতৰতে কৰিব পাৰি। য়োগা কৰিলে খেল ধেমালিত যেনেকে নিজৰ শৰীৰটোক নিজক ফিট ৰাখিব পাৰি, ঠিক তেনেকে য়োগাই নিজৰ শৰীৰটো লগতে বেমাৰ আজাৰক যথেষ্ট পৰিমাণে প্ৰটেক্ট দিয়াৰ ক্ষমতা য়োগাত আছে। সেইকাৰণে য়োগাটো আজিৰ দিনত যথেষ্ট প্ৰতিজন মানুহৰ কাৰণে দৰকাৰী।